ভিউয়াৰ দিস ইজ গোপাল কিশোৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল আজি আকৌ এটা ফ্ৰেছ ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোহি এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক আৰু ঘণ্টা পৰ্যন্ত দবাই দিব যাতে প্ৰত্যেকটো ভিডিঅ' আপোনালোকে প্ৰথমে চাব পাৰে মোৰ বন্ধুসকল আজি যাম মৰিগাঁও জিলাত অৱস্থিত গৰঙা মন্দিৰ আমাৰ অসমৰ এগৰাকী অভিনেত্ৰী আগশাৰীৰ অভিনেত্ৰী বৰষাৰাণী বিষয়া বাৰ ঘৰ তাত ফাইনেলি আহি পালোহি গৰঙা মন্দিৰ আৰু গৰঙা মন্দিৰত এইমাত্ৰ ভৰি দিলোঁ আৰু গৰঙা মন্দিৰটো গোটেই চাৰিওদিশটো দেখুৱাম আপোনালোকে চাই যাওক মোৰ ভিডিঅ'টো শেষলৈকে চাই যাওক আৰু মই মৰিগাঁও জিলাতে থাকি আজিহে প্ৰথমবাৰৰ কাৰণে আহিছোঁ আপোনালোকে আহিব পাৰিব খুব ধুনীয়া প্লেচ টেম্পল এটা আছে বিষ্ণু মন্দিৰ হয় এইটো ঊনৈছশ চনৰ পৰা ৭৩ চনলৈ ইয়াৰ নিৰ্মাণ কাৰ্য চলি আছিল বৰদাকান্ত বিষয়া বৰষাৰাণী বাৰ আজু ককাক বৰদাকান্ত বিষয়াই আৰম্ভ কৰিছিলে কিন্তু তেখেতৰ আকস্মিক মৃত্যুত ক্ষীৰদাকান্ত বিষয়াই যিজন ককা দেউতাক বৰষাৰাণী বিষয়াৰ ককা দেউতাকে ইয়াৰ কাৰ্যবিলাক নিৰ্মাণবিলাক সকলো সম্পূৰ্ণ কৰিলে আৰু ১৯৭৩ চনৰ পৰা ইয়াৰ নিৰ্মাণ কাৰ্য হৈ যোৱাৰ পিছত আৰম্ভ কৰিছে এই মন্দিৰটো আৰু বন্ধুসকল এটা কথা জনাই থৈছোঁ ইয়াৰ এই মন্দিৰটোত যিমানবিলাক মূৰ্তি আছে আৰু আচবাব যিমানবিলাক আছে সকলোবিলাক ৰাজস্থানৰ পৰা লৈ আহিছে আৰু ৰাজস্থানৰ মিস্ত্ৰীয়ে বনাইছে খুব সুন্দৰকৈ বনাইছে আপোনালোকে চাব পাৰিব লগতে বিল এখন আছে গৰঙা বিল আৰু গৰঙা বিলৰ কাষতে জানুৱাৰী ছিজনত এইটো পিকনিক স্পট হয় ইয়াতে বিভিন্ন ধৰণৰ মানুহ বহুত দূৰৰ পৰা মানুহ আহি পেলাই ইয়াতে পিকনিক পাৰ্টি কৰে আৰু বন্ধুসকল ইয়াতে বৰষাৰাণী বিষয়া বাৰ যি ককা দেউতাকহঁতৰ ঘৰটো আছে এইটো চাই লওক আপোনালোকে এইটো হৈছে ককা দেউতাকহঁতৰ ঘৰ বৰষাৰাণী বিষয়া বায়েও ইয়াতে আহি বহুত দিন থাকে দুৰ্গা পূজাত বহুত ডাঙৰকৈ পাতে এতিয়া গৰঙা বিলখনলৈ গৈ আছোঁ গৰঙা বিলখন গৰঙা মন্দিৰৰ লগতে আছে আৰু গৰঙা বিলখন পাৰ হৈ লগে লগে আপোনালোকে দেখা পাব পবিতৰাখন আছে পবিতৰাখন তাৰ পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াত ঘূৰি পেলাই গম পাইছোঁ যে যিখন
কপিলীখন যেতিয়া ব্ৰহ্মপুত্ৰ বাঢ়ে কপিলী পানী আৰু গৰঙা মন্দিৰৰ যিখন বিলখনৰ পানী একলগ হৈ যায় আৰু পবিত্ৰৰ লগতে আছে আপোনালোকক দেখুৱাই আছোঁ এতিয়া আহক আপোনালোকে চাই যাওক গৰঙা বিলখন গৰঙা বিলৰ কাষতে জানুৱাৰী ছিজনত এইটো পিকনিক স্পট হয় ইয়াতে বিভিন্ন ধৰণৰ মানুহ বহুত দূৰৰ পৰা মানুহ আহি পেলাই ইয়াতে পিকনিক পাৰ্টি কৰে এইখিনিতে চাওকচোন এইটো পিকনিক পাৰ্টি এটা ইয়াতে পিকনিক পাৰ্টি কৰি আছে আৰু বন্ধুসকল এইখন হৈছে ফিল্ডখন সিফালে গৰঙা বিল সেইখন আৰু গৰঙা বিলৰ লগতে আপোনালোকে যদি আহে ইয়াতে পিকনিক পাৰ্টি কৰিব পাৰিব